নাই মই নিতু মই মনৰ কথা পুৰা কৈ দিছো মই ছাৰ কথা কিন্তু লাষ্টত বহুত পেছেন্ট আছিল কিন্তু লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু वेलकाम बैक टू माई यूट्यूब चेनेल অসমীয়াৰ চিনাকি আজি ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ প্ৰায় 4 মান বজাত উঠিছোঁ এটাৰ বাবে উঠিছোঁ কাৰণ আজি আমাৰ পাণ্ডু কলেজৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল পাতিছে জুনিয়ৰ বোলে যেহেতু মই পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ হয় গতিকে তাত যাম আপোনালোককো দেখুৱাম কেনেকুৱা পৰিৱেশ হৈ আছে মই উপভোগ কৰিম আৰু আপোনালোকক উপভোগ কৰিবলৈ এটা সুবিধা দিম তেনেহ'লে বলক আমি ভিডিঅ'টো এতিয়া আমি কলেজ গৈ আছোঁ এয়া মোৰ লগৰ নৱ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ প্ৰায় পাণ্ডু কলেজ আজি আমাৰ ফেয়াৰৱেল গতিকে আমাৰ কলেজ জীৱনৰ আজি শেষৰ দুদিন গতিকে কলেজত দেখাম চাই যাব এনেকৈ আহি আমি মালিগাঁও চাৰিআলি পালোঁ আৰু এই মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু কলেজলৈ মাত্ৰ 1 কিলোমিটাৰ হ'ব ফাইনেলি পাণ্ডু কলেজ চাই পালোঁ প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব বহুতো আশাকে লৈ আহিছিলোঁ কলেজলে চিনাকি অচিনাকি ফ্ৰেণ্ড আমি হওঁ সকলোৱে বহুতো আশাকে লৈ আহিছিলোঁ কলেজলে চিনাকি অচিনাকি ফ্ৰেণ্ড আমি হওঁ সকলোৱে আপোনালোকে দেখিছে এইটোৱে হৈছে পাণ্ডু মহাবিদ্যালয়ৰ আৰ্টছ ব্লক এতিয়া বলক আমি পোনে ভিতৰলৈ সোমাই যাওঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰবোৰে কি আয়োজন কৰিছে চাওঁ আহক ক্লাছে পাম নাপালোঁ আমি 6 চেমত মই এটাই কওঁ যে যাৰ হায়াৰ এডুকেশ্যনৰ এম্বিশ্যন আছে হায়াৰ এডুকেশ্যনৰ এম্বিশ্যনটো লং টাৰ্ম এম্বিশ্যন হয় দীৰ্ঘকালীন আমাৰ যিটো উদ্দেশ্য বুলি কয় আৰু প্লেচমেণ্ট আৰু এইবোৰ ক্ষেত্ৰত আমি হ্ৰস্বকালীনভাৱে আমি কিছুমান ব্যৱস্থা গ্ৰহণ ফুল মস্তি ফুল এনজয় কৰিলোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মৰমৰ জুনিয়ৰবোৰে কিবা লিখিব দিছে ময়ো লিখি দিলোঁ দিয়ক কিবা এটা আৰু বহুতে লিখিছে মিছ ইউ কলেজ ডেইজ মিছ ইউ ফ্ৰেণ্ডছ আৰু কিবি নাই মই নিতু মই মনৰ কথা পুৰা কৈ দিছো মই ছাৰ কথা কিন্তু লাষ্টত বহুত পেছেন্ট আছিল কিন্তু we will subscribe to your YouTube channel and like and share and subscribe লাইক এণ্ড এনেকৈ আনন্দ আৰু হাঁহি ধেমালিৰে বিদায় ল'লোঁ দিয়ক শেষত এটাই কথাই কওঁ জয়তু পাণ্ডু মহাবিদ্যালয় জয়তু পাণ্ডু মহাবিদ্যালয় এই পাণ্ডু মহাবিদ্যালয় অসমৰ ভিতৰত এদিন শীৰ্ষস্থানত জিলিকি উঠে তাৰে কামনা কৰিলোঁ আমাক লৈ যি বিদায় সভা আয়োজন কৰিছে পাণ্ডু মহাবিদ্যালয় কলেজ ডিপাৰ্টমেণ্টে গতিকে সমাপ্ত হ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ এয়া মোৰ লগৰ নৱ আজি আমাৰ এইটো দিনটো লাষ্ট দীপজ্যোতিৰ লগত লগ পাম আৰু ইয়াৰ পিছত চাগে পিছৰ লগ পালে নিশ্চয় লগ পাম এতিয়া আৰু বহুত দিনলৈকে চাগে লগ নাপাম কাৰণ আজি এইটো কলেজীয়া জীৱনৰ আমাৰ লাষ্ট মুহূৰ্ত আছিল বহুতে নাহিল বহুতে কাৰণ সিহঁতৰ কাম চাগে আহিলে ভাল লাগিল হয় নাহিল তথাপিও যিয়ে নহয় আমাৰ ভাল লাগিছে আজি বহুত
আৰু নৱৰো এটা ইউটিউব চেনেল আছে মই ডেছক্ৰিপশ্যন লিংকটো দি দিম গতিকে মই আপোনালোকে তাতে- প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু মই ট্ৰেভেল ব্লগছবোৰ আপলোড দি থাকোঁ আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰক থেংক ইউ থেংক ইউ থেংক ইউ আজিলৈকে এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে ৰাখিছোঁ বাই